বিহালী হাতীবন্ধাত ধূৰ্যতী নৃত্য কলাভূমিৰ উদ্যোগত অনুষ্ঠিত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা সামৰণি 50 কৰ্মী শিকাৰুৰ অংশগ্ৰহণ বিহালী অঞ্চলৰ অন্যতম কলা সংস্কৃতি অনুষ্ঠান ধূৰ্যতী নৃত্য কলাভূমিৰ উদ্যোগত যোৱা 28 মাৰ্চৰ পৰা হাতীবন্ধাত 7 দিনীয়াকৈ আৰম্ভ হৈছে বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আজি অন্ত পৰে গাংমথান পঞ্চায়তৰ ৰংগমঞ্চত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ সোণাৰীপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ হৰেণ গোস্বামীদেৱে বন্তি প্ৰজ্বলনেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছত শিল্পী পবিত্ৰ ভূঞাই পৰিৱেশন কৰা মায়াবিনী ৰাতিৰ বুকুত গীতটিৰে অনুষ্ঠানটি আৰম্ভ হয় কৰ্মশালাত গহপুৰৰ প্ৰখ্যাত পাঞ্চনজন্য বিহুৱা দলৰ 5 অন্যতম সদস্যক্ৰমে সৌৰভজ্যোতি দাস ভাৰ্গৱ বৰা শাশ্বতী বৰুৱা প্ৰদ্যোৎ শইকীয়া আৰু বিনু বৰাক ধূৰ্যতী নৃত্য কলাভূমিৰ ফালৰ পৰা একোখনকৈ গামোচাৰ মানপত্ৰৰে সন্মান যাচে ইয়াৰ পিছতে 7 দিন ধৰি প্ৰশিক্ষণ লাভ কৰা প্ৰশিক্ষাৰ্থীসকলে বিহু নাচ আৰু ঢোলবাদন পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে প্ৰশিক্ষণত 50 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিগৰাকীকে কলাভূমিৰ ফালৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ধূৰ্যতী নৃত্য কলাভূমিৰ স্বত্বাধিকাৰী বৰ্ণালী বৰাই অভিভাৱকসকলে নিজৰ সন্তানসকলক কৰ্মশালালৈ পঠিয়াই সহযোগ কৰাত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে কাৰ্যসূচীৰ আঁঠৰে জীৱন কটকীয়ে নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ